বাচ্চা ছোৱালীটো আচলতে এখন ঘৰ ইয়াতে এই ঘৰটোত আজি আমাৰ জোৱাই লাগে হিচাপত ক'ব গ'লে মানে তেওঁৰ লগত আমাৰ কোনো সম্পৰ্ক নাই আজি 5 বছৰমান হৈ গ'ল অকল মোৰ লগত বুলিয়ে নহয় কিন্তু এক ঘৰৰ লগতো তাৰমানে তাৰ কোনো সম্পৰ্ক নাই তাৰমানে সেই মানুহটো অলপ হুতখনীয়া কিবা ড্ৰাইভাৰ কৰে অলপ তাৰ মানে স্বভাৱটো অলপ লেতেৰা সেইটো কাৰণে তাৰ লগত কোনো সম্পৰ্ক নাই কিন্তু ছোৱালী এজনী আহিছিলে তাৰ ঘৰত তাৰপিছত গম পোৱা মতে মই এদিন গৰু দিব যাওঁতে মোক এজন সেইখন ঘৰৰ বৰ্মাজনে মোক কৈছে বোলে ইহঁতৰ ঘৰত ছোৱালী এজনী আছে ছোৱালীজনী বোলে ইমান মাৰপিট কৰে সৰু ছোৱালী মানে 5 বছৰমান হ'ব 5-6 বছৰে হ'ব চাগে তাৰপিছত কৈছে মাৰপিট কৰে আকৌ আপোনাৰ হেৰি কৰে সেই এইটো কি বুলি কয় কাপোৰ কানিবিলাক ধুৱাই তাৰপাছত আঁঠু কৰাই থয় অকণমান কিবা ভুল কৰিলে অত্যাচাৰ কৰে মই মানে সেই বৰ্মাজনীয়ে মোক ক'লে গৰম চামুচ দি পেলাই কিবা লগাই দিয়ে এনেকুৱা কৰে বুলি মানে মোক এদিন ক'লে আৰু গৰম চামুচৰ কথাটো এখেতে ক'লে আৰু বাকী সেই বৰ্মাজনীয়ে ক'লে তাৰপিছত মই সেইখিনি কথা গম পাই পেলাই মই একো কাণমুখ নল'লোঁ আৰু গুচি গ'লোঁ ঘৰত বোলে তাৰ ঘৰত অহা যোৱাই নাই যেতিয়া তাৰ নাতি নহয় আৰু আমি কি ক'ম আৰু তাত নিজৰ নাতি ছোৱালী ঘৰৰ নাতি তাৰপিছত শুনিছোঁ নাতি বুলি তাৰপিছত কি হ'ল এদিন ৰাতিপুৱা বৰষুণ দি আছে তাই হাতত ধৰি পেলাই এনেকুৱা আঙুলিত ধৰি ছোৱালীজনী লৈ গৈ আছে মই ৰাতিপুৱা 5টামান বজাত টোপনিৰ পৰা উঠি বাৰান্দাত বহিছোঁ তেতিয়া দেখিছোঁ মোৰ ঘৰৰ সন্মুখেদি মানে সি লৈ গৈ আছে সি আপোনাৰ বেগ এটা আছে পিঠিত আৰু ছোৱালীজনী কাপোৰ কানি পিন্ধাই লৈ গৈ আছে হাফ পেণ্ট এটা আৰু এনেকুৱা হেৰি টপ এটা পিন্ধাই পেলাই লৈ গৈ আছে তাৰপাছত আপোনাৰ দুদিনমান পিছতেই তাৰ আকৌ দুদিন আগত আপোনাৰ 200 টকা এটাৰ কাৰণে 200 টকা এটা দিছিলে আমাৰ বৰ্তা এজনক সেই 200 টকাটো দিছিলে সি বাঁহৰ ওপৰত বাঁহ দিব 200 টকাৰ বদলি বাঁহ কিনিব তাৰপিছত সেই বাঁহখিনি তাক পিছদিনাখন বাঁহ নালাগে পইচাটো ঘূৰাই লাগে তাৰপিছত এই বাঁহখিনি নলগা কোনো টকা 100 ঘূৰাই দিছে বোলো তইতো টকা 100 টকা 200 মোক দিছিলি বাঁহৰ কাৰণে এতিয়া তোৰ তাত পইচাটো খৰচ কৰি দিলোঁ 100 টকা আছে 100 টকাটো নে তাক নাই জবৰদস্তি কৰিছে পিছত গালি পাৰি আকৌ বৰবাজন মোৰ ওচৰলৈ গৈছে গৈ পেলাই কৈছে যে হেৰি টকা 100 দেচোন এই জোঁৱাই লাগে নে সি গালি পাৰি দিলোঁ টকা 100 ঘূৰাই দিওঁ মই বোলো মোৰ তাততো নাই ৰ'ব মই সেই অমুকৰ তাত পাওঁ জোন বুলি এজন ল'ৰা আছে মোৰ ভাগিন হয় তেওঁৰ তাত পঠিয়াই দিছিলোঁ যে 100 টকাটো তেওঁৰ পৰা লৈ ল'ব লৈ পেলাই দি দিব যাওক সেই মুহূৰ্ততে ৰাতিপুৱা আকৌ সি গৈ আছে আগদিনাখন সি 200 টকাৰ কাৰণে সেয়া কৰিছে দুদিন পিছতে সি শিল আনি আছে বালি আনি আছে ইটা আনি আছে তাতে আমাৰ সন্দেহ জাগিল ছোৱালীজনীও লৈ গ'ল ছোৱালীজনী নাই ছোৱালীজনী নাই সেই তেতিয়া সন্দেহ জাগাত মই তেখেতৰ ককায়েকৰ ঘৰলৈ এই আয়ুবালি বুলি কয় তাত মই ফোন লগাই খবৰটো দিলোঁ সিহঁতক বোলে আপোনালোকৰ ঘৰত এই এনেকুৱা বাবলু আলী নামৰ যিজন আমাৰ ইয়াত থাকে আমাৰ জোঁৱাই আপোনালোকৰ ভাই হয় তেখেতৰ নাতি বোলে এজনী আমাৰ ইয়াত সৰু ছোৱালী এজনী আনিছিলে নাতি লাগে বুলি কৈছিলে এই ছোৱালীজনী আজি দিনৰ পৰা তেখেতৰ ঘৰত নাই কৈছে থৈ আহিছোঁ বুলি এতিয়া থৈ আহিল নে কিমান দূৰ সঁচা মিছা আপোনালোকে অকণ খবৰটো লৈ পেলাই আমাক জনাবচোন তেনেকৈ গম পোৱা মতে এতিয়া মই গুচি গৈছিলোঁ মোৰ শহুৰ ঘৰত চতিয়াত তাৰপিছত তাৰ পৰা আহিলোঁ আহি পেলাই দেখা পালোঁ যে মাককে আৰু জীয়েককে উঠাই লৈ গৈছিল বুলি ইমানখিনিতে মই গম পাওঁ লৈ গৈছিল কি নাম আছিলে তেওঁৰ বাবলু আলী বুলিও মাতে ৰাজু বুলিও মাতে কি কাম কৰে ড্ৰাইভাৰ কৰে গাড়ী চলাই নিজৰ নাতিক বিক্ৰী কৰা বুলি ওলাইছে নিজৰ নাতিক বিক্ৰী কৰা বুলি ওলাইছে মানে তেওঁ বিক্ৰী কৰি ঘৰৰ কাম কৰিছে হ'ব এইটো সত্যই হ'ব